সদ ইচ্ছা থাকিলে তাহানিৰ দিনতে কৰিব পাৰিলেহেঁতেন। তাহানিৰ চৰকাৰবিলাকে যিবিলাকে জনসাধাৰণক ললিপপ খুৱাই আহিলে, বান্দৰ সজাই পেলাই মানুহক পলিটিক্সৰ ষড়যন্ত্ৰত ৰাখি পেলাই যিটো কৰি আহিলে, ভাৰতীয় নাগৰিক হিচাপে আমি যি অধিকাৰ আছিলে সেই অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে, সেইটো জনসাধাৰণে বুজি পাইছে। আজি সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ UPPL দলে ইলেকশ্যনৰ আগত যেতিয়া আমি কেম্পেইন কৰিছিলোঁ যে ইলেকশ্যন অহাৰ লগে লগে আমি মাটিৰ সমস্যাটো সমাধান কৰিম, কিয়নো সেই মাটিৰ কাৰণে বড়ো অনাবড়ো পলিটিকেল পাৰ্টিৰ সৃষ্টি হৈছিল আৰু বহুতো তেনেকৈ আমাৰ কমিউনেল ক্লেছো হৈ গৈছিল। গতিকে মাটিৰ সমস্যা যদি সমাধান কৰিবলৈ সক্ষম হয়, BTCত আমাৰ সকলো সমস্যাৰ সমাধান হ'ব, সেইটো আমাৰ এটা চিন্তাধাৰা আছিল। আৰু সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 4.5 বছৰত আমাৰ চৰকাৰে 3,25,000তকৈ বেছি মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে।